আছোঁ মই ভাল বুলি মোৰো ভালেই জাজমেণ্টৰ ব্লগলৈ স্বাগতম জনাইছোঁ। এতিয়া বাজিছে দুটামান বজাত ব্লগটো ষ্টাৰ্ট কৰি দিছোঁ। তাৰপৰা মই বুলি নহয় বৌ যাব আৰু ছোৱালীও যাব, গোটেইকেইজনী চুলিটো অলপ কটাম বুলি কৈছে। তাকে এতিয়া বজাৰলৈ যাবলৈ বুলি ওলাইছোঁ আৰু অলপ বজাৰো কৰিবলৈ আছে। তো যিমানখিনি পাৰোঁ দেখাই দিম। ভিডিঅ'টো একেবাৰে শেষলৈকে চাব, শেষত কমেণ্ট কৰি জনাবলৈ নাপাৰিব ভিডিঅ'টো চাই আপোনাক কেনেকুৱা পালে। ঠিক আছে তেনেহ'লে ব'লক। আমি টমটমত গৈ আছোঁ। এইফালে বৌ, এইফালে ইউচা আৰু নাইলা বহি আছে দুজনী একেলগে। দেখা ইমান ইউচা হৈ যাব গ'ল। এতিয়া বজাৰ আহি পালোহি। दीदी का भी बाल कटेगा, मैं काट के आती हूँ। बाय बाय। आप देखोगी बाल कटने वाला यही देखो। এতিয়া বজাৰ কৰিবলৈ আহিছোঁ। দাম আপোনাৰ হেৰি দাম আপোনাৰ হেৰি কৰিব 1050 টকা বেছি কোৱাই নেকি ভিডিঅ'লৈ গৈছোঁ। বজাৰৰ পৰা আহিলোঁ, কিবা কিবি বজাৰ আনিলোঁ। সিহঁতে আঙুৰ ল'লে, তাৰপৰা চাদৰ এখন এনেকৈ বজাৰ কৰা হ'ল ঈদ বুলি। নানিলে ল'লে চাদৰখন বাৰু। তাৰপৰা এই অলপ চলপ কিবা কিবি ঘৰুৱা বজাৰ কৰা হ'ল। তাৰপৰা এই মাত্ৰ আহি পালোঁ। তাৰ ভিডিঅ'টো ইয়াতে শেষ কৰি দিছোঁ। চাই যে অলপ ভাল লাগিলে লাইক কৰিব, শ্বেয়াৰ কৰিব, মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব। আজিলৈ বাই বাই।